নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি দেখিছেনে একেবাৰে ৰুমালকেইখনৰ পৰাই আৰম্ভ কৰিছোঁ। এইকেইখন ময়ে কৰিছিলোঁ বিহু বুলি হেণ্ড এম্ব্ৰইডাৰী। এই যে দেখিছে এইখন ফ্ৰেঞ্চ নটৰ ফুলপাহ ভাল নহ'ল, পাতখিলা অৱশ্যে ভালেই হৈছে। এইকেইখন কেনেকুৱা লাগিছে আপোনালোকে ক'ব। কাষবিলাক অৱশ্যে চিলোৱা হোৱা নাই আৰু দেউতালৈ বুলি বিশেষকৈ এখন কৰিছিলোঁ ব্লেংকেট ষ্টিচত। এইখন মোৰ ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। কাষটোও দি দিলোঁ হাতেৰে চিলাই। অৱশ্যে পুৰুষে এনেকুৱাবিলাক খুব কমেই লয়, ছোৱালীয়েহে বেছিকৈ লয় ফুল লগা। ইয়াত ব্লেংকেট ষ্টিচ, চেইন, ফিছ বন এইবিলাক চিলাই দি দিছোঁ আৰু কাষটো হাতে চিলাইছোঁ। বিহু নানাচি আৰু এইফালে দেখিছে দেউতাই এইফালে বস্তু বাহানি ৰেডি কৰিছিলে। এইটো 17 এপ্ৰিলৰ দৃশ্য, যিহেতু দেউতা পুলিং এজেণ্ট হিচাপে ভোট গ্ৰহণ কৰিবৰ বাবে যাব, সেইবাবে। লগতে এইফালে টিচু পেপাৰ লৈ লৈছে দেউতাই। আৰু এইফালে 19 এপ্ৰিল, আজি লোকসভাৰ নিৰ্বাচন আছে। আমাৰ লোকসভা সমষ্টিটো হ'ল কাজিৰঙা। আৰু এইফালে মই বতৰটো বাহিৰলৈ ওলাই চাইছোঁ, গোটেই গুমা। স্কুটিটো যাবই নোৱাৰি, আমাৰ যিহে ৰাস্তাৰ অৱস্থা। মায়ে মই ক'লোঁ যে ব'লা আজি আমি খোজকাঢ়িয়ে যাওঁ। মই যিহেতু আৰু মায়েও এনেকুৱা লাগিছে স্কুটি চলোৱাটো অসম্ভৱ দুয়োৰে বাবে। গৈ আছোঁ, বৰষুণ দিব বুলি ভাবি আছোঁ। আৰু ইয়াত চাওক আমাৰ ৰাস্তা বহুত সুন্দৰ। এনেদৰে আমি এনেকুৱা ৰাস্তাৰ কাষে গৈ আছোঁ। কেতিয়া পাম। ভোট গ্ৰহণৰ কেন্দ্ৰটো আমাৰ ঘৰৰ কাষতে নহয়, অলপমান দূৰত হয়। গৈ আছোঁ আৰু এতিয়া বৰষুণৰ মাজত লৰালৰিকৈ মাৰ ছাতিৰ তলত সোমাইছোঁহি। মোৰ ছাতিয়ে নানিলোঁ, মায়ে বাৰু ছাতিটো লৈ আহিছিলে, সেইবাবে ৰক্ষা। অৱশ্যে ছাতিৰ তলত দুজনী শকত মানুহ সোমাবলৈতো অসম্ভৱ। এইফালে মই ভোট দি ওলাই আহিছোঁ, নিজৰ ভোটদান সাব্যস্ত কৰিলোঁ। এয়া দেখিছেনে মানুহ খুব কমেই, বতৰটো বেয়া কাৰণেই নে ৰাতিপুৱা আহি দি গ'ল নাজানো। আমিতো এয়া পিছবেলা গৈছিলোঁ আৰু এনেদৰে পথাৰৰ মাজৰ এটা ৰাস্তাই আহি আমি এয়া কেঁচা পথটো পালোঁহি। এই কেঁচা পথটোৰ পৰা অলপমান দূৰ গ'লে আমি মূল ঘাইপথটো পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'।